জীৱনত প্ৰশংসা আৰু সমালোচনা দুয়োটাই গ্ৰহণ কৰি আগবাঢ়ি যাওক, কিয়নো এপাহ ফুলৰ বাবে ৰ'দ আৰু বৰষুণ দুয়োটাৰে প্ৰয়োজন হয়। নিৰোগী হৈ থকাৰ 9টা দিহা, চাপৰি বজাওক, ৰস খেদাওক, হাতৰ তলুৱা ঘঁহক, মুখ উজ্জ্বল কৰক, হাতৰ পিঠি মোহাৰক, শক্তি জগাওক, নখে নখে ঘঁহক, বাৰ্ধক্য খেদাওক, খোলাকৈ হাঁহক, এলাহ খেদাওক, পুৱা খোজ কাঢ়ক, পুৰা দিন সক্ৰিয় থাকক, 10 মিনিট সময় দৌৰক, বেমাৰ খেদাওক, প্ৰতিদিনে এপাক নাচক, ৰোগৰ পৰা বাচক, প্ৰতিদিনে শুনক গান, পুলকিত হ'ব প্ৰাণ। সুখী হ'ব বিচাৰে ক্ষমা কৰিবলৈ শিকক, ধনী হ'ব বিচাৰে পৰিশ্ৰমী হওক, ক্ষমা পাব বিচাৰে বিনয়ী হওক, ব্যক্তিত্ববান হ'ব বিচাৰে ঠাট্টা ইটিকিং এৰক, জ্ঞানী হ'ব বিচাৰে কথা কম কওক, প্ৰিয় পাত্ৰ হ'ব বিচাৰে হাঁহিবলৈ শিকক, সম্পদশালী হ'ব বিচাৰে বেছি বেছি দান কৰক, মহৎ হ'ব বিচাৰে নিজৰ দোষ বিচাৰি উলিয়াওক, সফলতা বিচাৰে ধৈৰ্য ধাৰণ কৰক, হীনমন্যতা ত্যাগিব বিচাৰে প্ৰত্যাশা বৰ্জন কৰক, পাপৰ পৰা বাচিব বিচাৰে লোভ ত্যাগ কৰক। দানৰ সমান বিধি নাই, লোভৰ সমান শত্ৰু নাই, চৰিত্ৰৰ সমান শোষণ নাই, সন্তোষৰ সমান ধন নাই। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোনো দেখিব লাগিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰা এটিও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।